আমি য'ত আছিলোঁ তাৰ পৰা সাগৰখন খুব ধুনীয়াকৈ দেখা পোৱা গৈছিল। ৰাতিপুৱাৰ ভাগত আমি ধুনীয়াকৈ যাই পাইছিলোঁ। গা পা ধুই পেলাই তাত অকণমান বাহিৰৰ ফালে ওলাই আহি কিবা খাই লৈ পেলাই সাগৰত গা ধুবলৈ বুলি ওলাই গৈছিলোঁ। কবিতাত পাইছিলোঁ বোলো সাগৰ দেখিছানে? দেখা নাই কেতিয়াও, সঁচাকৈ দেখা নাছিলোঁ। এইবাৰ দেখা পাই ইমান যে কেনেকুৱা অনুভৱ হৈছে মানে ক'ব নোৱাৰি, মানে ভাষা নাই। তাৰপিছত সাগৰত গা পা ধুই আহি জগন্নাথ প্ৰভুক দৰ্শন কৰিবলৈ আহিলোঁ। বহুত ভিৰ আছিল সিদিনাখনে, বোলো কিবা পৰ্ব আছিল। তাত এনেকৈ দৰ্শন কৰিলোঁ কিবাকৈ, কৰি পেলাই আহি আৰু আমি তাতে অকণমান কিবা খাই ল'লোঁ। তাৰপিছত ৰাতিটো তাতে কটাই পিছদিনা ভুৱনেশ্বৰ বুলি ৰাওনা হ'লোঁ। ভুৱনেশ্বৰত বিশেষ তেনেকৈ একো চোৱা নহ'ল, লিংগেশ্বৰ মন্দিৰটো চালোঁ। তাৰপিছত আৰু তাত ৰাতিটো কটালোঁ, কটাই পেলাই আমাৰ পিছদিনা কলিকতালৈ বুলি ৰাওনা হ'লোঁ। কলিকতাত আমাৰ গধূলিকৈ ট্ৰেইন আছিল, বন্দে ভাৰত, আৰু তাতো আমি সময় বেছি পোৱা নাছিলোঁ, গতিকে হাওৰা ব্ৰীজখনেই চাব পাৰিছিলোঁ। বাকী বিশেষ তেনেকৈ চোৱা নহ'ল। বাকী বন্দে ভাৰতত লগ পাই আছে আপোনালোকক।